আসসালামু আলাইকুম প্ৰিয় ভাই ভনীসকল, সকলো কেনেকুৱা আছে? আলহামদুলিল্লাহ, আমিও ভাল আছোঁ। তো আজি হৈছে গাঁৱত এনেকুৱা গৰীব মানুহ আছে যি মানুহ নেকি দিন আনি দিন খাবলৈ নোৱাৰে। এনেকুৱা মানুহ আছে। গাঁৱৰ মছজিদত যদি কি কৰে, ইমাম চাহাবৰ কিবা অন্য এটা বস্তু যদি মছজিদৰ কাৰণে কিবা এটা পইচা উঠাব লাগে, তেনেহ'লে গাঁৱত কি কৰে, মানুহে পইচাখিনি কি কৰে, ভাগ কৰি দিয়ে। আৰু ভাগ কৰাৰ পিছত কি হয় যে সেই যিটো নেকি সেই সমাজৰ গৰীব মানুহৰ কি কৰে, সেই পইচাটো দিব লাগে। মই সেইটো কথা ক'ম যে যদি কোনো গৰীব মানুহৰ এই ভাগৰ যি মানুহে নেকি ডেইলি খায়, সেই মানুহক যদি এই মছজিদৰ পইচা দিব লাগে, তেনেহ'লে সেই গাঁৱৰ মছজিদৰ সেই মহল্লাৰ যিবিলাক নেকি ধনী মানুহ আছে, সেই মানুহক কেনেকুৱা মানুহ হয় সেইবিলাক, যি গৰীব মানুহে নেকি ডেইলি খাব নোৱাৰে, সেই মানুহৰ যদি সেই মানুহৰ পৰা যদি পইচা লয়, তেনেহ'লে সেই সমাজটো কেনেকুৱা সমাজ? আজি মই মছজিদত গ'লে চাব পাৰোঁ যে মছজিদত কি হয়, মছজিদত কিবা এটা বস্তু মানুহে দান কৰাৰ পিছত সেই বস্তুটো কি হয়, দাগ হয়। যদি চাওক, এই এটা কলম আছে, এই কলমটো যদি আমি মছজিদত দিওঁ, তেনেহ'লে এই মছজিদত এই কলমটো এনে দাম আছে 10 টকা। যদি মছজিদত দিওঁ, কলমটো যদি দাগ দিয়ে, তেনেহ'লে এই কলমটো 50 টকা হ'ব পাৰে। মানুহে এই কলমটো 50 টকা দি কিনিব পাৰিব, কিন্তু গৰীব মানুহক কি কৰিব, 1 টকা দিব নোৱাৰে। সেইকাৰণে মই ক'ম যে যদি কোনো মানুহ গৰীব থাকে, আপোনাৰ মহল্লা যদি কোনো মানুহ গৰীব থাকে, তেনেহ'লে মছজিদত আপুনি 1 টকা 10 টকা দান কৰক, আৰু 10 টকা গৰীব মানুহক দি দিয়ক। কিয়নো আপুনি যদি গৰীব মানুহক পইচা দিয়ে, তেনেহ'লে আপোনাৰ মনটো কি হ'ব, খুচি হ'ব। আৰু যদি আপুনি গৰীব মানুহক নাচায়, গৰীব মানুহে দিন আনি দিন খায়, সেই গৰীব মানুহক যদি আপুনি 10 টকা এটা দি সহায় কৰিব নোৱাৰে, তেনেহ'লে আপুনি মছজিদত যদি 500 টকা দি দিয়ে, তেনেহ'লে আল্লাহ ক'ব কি যে মই যাক গৰীব বনাইছোঁ, তুমি তাক 10 টকা এটা দিব নোৱাৰা, কিন্তু মোৰ ঘৰত তুমি কি কৰা, তুমি 500 টকা দি দিয়া। মই কি তোমাক কৈছোঁ যে মোক পইচা দিবলৈ? তুমি যাৰ পইচাৰ জৰুৰত আছে, তুমি তাক কি কৰা, পইচা দিয়া। আল্লাহ কি তোমাক কৈছে যে তুমি মোক পইচা দিয়া? কোৱা নাই নহয়। পইচা তুমি দিয়া, যাৰ নেকি পইচাৰ জৰুৰত আছে, তাক তুমি কি কৰা, পইচা দিয়া। কিন্তু যাৰ নেকি পইচাৰ জৰুৰত নাই, তাক তুমি পইচা দি একো লাভ নাই। আৰু আজিকালি মছজিদত গ'লে মই চাব পাৰোঁ যে মছজিদৰ এটা আছে, মছজিদৰ শাৰী বুলিব লাগে, যে মছজিদৰ ইমাম চাহাবৰ এটা শাৰী আছে, সেই শাৰীটো কি মছজিদৰ এটা কোনো এটা কামৰ যদি পইচা লাগে, তেনেহ'লে কি কৰে, পইচাটো কি কৰে, ভগাই দিয়ে। যে এনেকুৱা পইচাটো ভাগ কৰে যে সকলো সমাজৰ মানুহৰ সমান ভাগ পৰে। যে সকলো সমাজৰ মানুহে কি কৰিব লাগিব, কি কৰিব লাগিব, ইমান পইচা দিব লাগিব। সেই সমাজৰ মানুহৰ মাজত কি কৰে, এটা গৰীব মানুহৰ কি কৰে, পৰি যায় যে সেই গৰীব মানুহৰ পইচাটো দিব লাগিব, ইমান পইচা দিব লাগিব। তেতিয়া ভাবিব লাগিছিল যে মোৰ ওচৰত কি আছে, পইচা আছে, মই মছজিদত ইমান টকা মোৰ ভাগত আহিছে, মই দিব পাৰিম। কিন্তু যদি সেইখিনি পইচা যেতিয়া নেকি সেই গৰীব মানুহৰ ভাগত পৰিব, তেতিয়া সেই গৰীব মানুহৰ মনত কি ক'ব, যে মই খাব নোৱাৰোঁ, মই মছজিদত কেনেকৈ পইচা দিম? এতিয়া তাৰ কি হ'ব, টেনশ্যন হ'ব। সেইকাৰণে মই ক'ম যে যেতিয়া নেকি কোনো ভাগ পৰিব, যেতিয়া নেকি মছজিদৰ কোনো কামৰ কিবা অন্য কোনো জৰুৰতৰ কাৰণে যেতিয়া নেকি পইচাৰ জৰুৰত হ'ব, তেতিয়া যিবিলাক নেকি গৰীব মানুহ আছে আপোনালোকৰ মহল্লাত, সেই মহল্লাৰ গৰীব মানুহক কি কৰিব, এৰি দিব, সিহঁতৰ পৰা পইচা নল'ব। কিয়নো আপুনি বুজি পাব, যি নেকি গৰীব হয়, সি বুজি পায় যে পইচাৰ কিমান দাম। মই ক'ম যে সেই মানুহজনৰ ওচৰৰ পৰা পইচা নল'ব। কিয়নো আপুনি যদি সেই মানুহজনৰ পৰা পইচা নলয়, যদি আপুনি সেই মানুহটো ভাবিব যে মোৰ পৰা পইচা লোৱা নাই, কিন্তু কি কৰিব, সি খুচি থাকিব যে আল্লাহ মোক বচাইছে। সেই আল্লাহৰ ওচৰত দোৱা কৰিব যে মোক আল্লাহ কি কৰিছে, মোক বচাইছে, মই পইচা দিব নালাগে। কিন্তু যদি আপুনি সেই গৰীব মানুহৰ ওচৰত গৈ
সেই সিহঁতৰ ঘৰত গৈ জবৰদস্তি কৰা যে পইচা দিব লাগিব, পইচা নিদিলে মই তোমাক কি কৰিম, সমাজৰ পৰা ওলাই দিম, মই তোমাক সমাজত নাৰাখোঁ, তেতিয়া তাৰ মনত কি হ'ব, কষ্ট পাব। সি ক'ব যে মই আজি গৰীবৰ কাৰণে, মই আজি গৰীব হৈছোঁ, সেইকাৰণে সিহঁতে মোক এনেকুৱা কৈ আছে। আপোনালোক ধনী হৈছে, আল্লাহ আপোনালোকক পইচা দিছে, সেই পইচা দিয়াৰ কাৰণে আপুনি এটা গৰীব মানুহক কি কৰি আছে, গৰীব মানুহক অৱতৰণি কৰি আছে, সেই লাঞ্ছিত বঞ্চিত কৰি আছে। তেনেকুৱা নকৰিব। যদি আপোনাৰ যদি বেছি পইচা আছে, তেনেহ'লে কি কৰিব, গৰীব মানুহক সহায় কৰিব। কিয়নো আপুনি যদি গৰীব মানুহক সহায় কৰে, তেনেহ'লে সি ক'ব যে তেওঁ মোক পইচা দিছে, তেওঁ সেই গৰীব মানুহে কি কৰিব, আপোনাৰ কাৰণে দোৱা কৰিব। সেই দোৱাটো যেতিয়া নেকি সেই গৰীব মানুহে আল্লাহৰ ওচৰত আপোনাৰ কাৰণে দোৱা কৰিব, তেতিয়া আল্লাহ কি হ'ব, খুচি হ'ব যে সেই মানুহটো কি কৰিছে, এজন গৰীব মানুহৰ সহায় কৰিছে। ঠিক তেনেদৰে যদি আপুনি মছজিদত পইচা দিয়ে, তেনেহ'লে যেতিয়া নেকি সেই এটা গৰীব মানুহৰ আপোনাৰ মহল্লাত যেতিয়া নেকি আপোনাৰ মহল্লাত এটা গৰীব মানুহৰ পইচাৰ জৰুৰত আছে, তেতিয়া যদি আপুনি এটা গৰীব মানুহৰ পইচা নিদিয়ে, আৰু যেতিয়া নেকি মছজিদৰ কোনো পইচাৰ জৰুৰত নাই, তেতিয়াও আপুনি মছজিদত পইচা দিছে, তেতিয়া আল্লাহ ক'ব যে তাৰ মহল্লাত কি আছে, মানুহৰ পইচাৰ জৰুৰত আছে, তাক দিয়া নাই, কিন্তু মোক পইচা দিছে, মোৰ কোনো পইচাৰ জৰুৰতে নাই। তেওঁ যেতিয়া নেকি আল্লাহৰ পইচাৰ কোনো জৰুৰতেই নাই, আল্লাহ কি কৈছে তোমাক পইচা দিবলৈ, তেতিয়া আপুনি কি কৰিব, সেই পইচা দি কোনো লাভ নাই। আপোনাৰ ওচৰত এজন গৰীব মানুহ আছে, আপোনাৰ এফালে গৰীব মানুহ আছে, আৰু এফালে কি আছে, মছজিদ আছে। এতিয়া আপুনি পইচাটো গৰীব মানুহক দিব না মছজিদত দিব, আপুনি ভাবি চাওকচোন। আপোনাৰ কি কৰিব লাগিব, পইচাটো গৰীব মানুহক দিব লাগিব। দিয়াৰ পিছত সেই গৰীব মানুহটো কি কৰিব, আপোনাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰিব। যেতিয়া নেকি সেই গৰীব মানুহটো আপোনাৰ কাৰণে আল্লাহৰ ওচৰত দোৱা কৰিব, আল্লাহ আপোনাক কি কৰিব, ভাল পাব। সেইকাৰণে মই সকলোক ক'ম যে আপুনি আপোনাৰ গাঁৱৰ যিবিলাক নেকি গৰীব মানুহ আছে, সেই গৰীব মানুহক কি কৰিব, সহায় কৰিব, দান কৰিব। আৰু মছজিদত দিবৰ কাৰণে মানা কৰা নাই যে মছজিদত পইচা নিদিব, সেইটো কোৱা নাই। মই আপোনাক কৈছোঁ যে যিবিলাক নেকি আপোনাৰ গাঁৱৰ গৰীব মানুহ আছে, সেই গৰীব মানুহৰ জৰুৰত পূৰা কৰিব। আপুনি যদি মছজিদত যদি 1000 টকা দিব পাৰে, তেনেহ'লে 1000ৰ পৰা আপুনি 100 টকা কিবা 200 টকা গৰীব মানুহক দিব নোৱাৰিব নেকি? গৰীব মানুহ খুচি হ'ব। আৰু বাকী যিমান আছে, সেইটো যদি আপুনি মছজিদত দি দিয়ে, তেনেহ'লে আপোনাৰ দুয়োটাই হৈ যাব। সেইকাৰণে মই ক'ম যে আপুনি গৰীব মানুহক সহায় কৰিব, গৰীব মানুহক পইচা দিব। আপুনি যদি গৰীব মানুহক পইচা দিয়ে, তেনেহ'লে সিও খুচি হ'ব, আল্লাহ খুচি হ'ব। আৰু যেনেকৈ মছজিদত জৰুৰত আছে, মছজিদত জৰুৰতো পইচা দিব। যদি আপোনাৰ গাঁৱত যদি গৰীব মানুহ আছে, তেনেহ'লে সেইবিলাক মানুহক কি কৰিব, পইচা দি সহায় কৰিব ইনশাআল্লাহ। আৰু কি কৰিব, আৰু মোৰ এই ভিডিঅ'টো কি কৰিব, সকলো মানুহ শ্বেয়াৰ কৰিব। কিয়নো আপুনি যদি শ্বেয়াৰ কৰে, তেতিয়া আপোনাৰ শ্বেয়াৰ কৰাৰ কাৰণে যদি আৰু এটা মানুহ চাই মোৰ ভিডিঅ', চাই কিনে যদি সিও তেনেকুৱা কৰে, তেনে আপুনি কি কৰিব, আপুনি সদকা জাৰিয়া সওৱাব পাব। আৰু মোৰ ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব ইনশাআল্লাহ। আসসালামু আলাইকুম।